हेलो एवरीवन वेलकम बैक टू अनादर ब्लॉग की खबर सकलोरे भालने आमार एकदम मजा और आमी जे अकमान लाइছো माने मोर दाँत बिष হৈ আছে माने সেইকাৰণে दाँतर বিষৰ পিল নিবলৈ আহিছো और आमी आहि पालोहि आहि पेলাই কাপোৰ কানি খলালো আৰু ইমান ভাগৰ লাগিছে মানে আৰু পৰীক্ষা থাকিলে একো কৰিবলৈ মনে নাযায় আৰু তাতে বতৰটো ডাৱৰী যে গুটে কাপোৰ মানে সব তিতা আৰু মানে আমি কালি আহিছো হে ৰুমলে একদম বিছানা সব ধুইছিলো মানে এটা মই মোৰ ব্ল্যাঙ্কেট খনে পাৰি থৈছো এফালে বিছনা চাদৰখন গুটে মানে যত যেনেকে পাইছো সব তেনেকে আৰি থৈছো আৰু এতিয়া ভাবিছো চাহখনকে খাই লওঁ যেহেতু দিনটো তেনেকে একো খোৱা হোৱাই নাই আৰু আমি যেটা ওলাই গৈছিলো মাহেত আহিছিলে মানে মা আৰু দাদা মাহী ঘৰলে আহিছিলে তাৰপৰা তেহেতকো লগ পালো এতি দাদাই মাংস আনিবলৈ কৈছিলে মাংস এতিয়া সন্ধিয়া হলগে যে আৰু দুইজনী ছোৱালী নহয় জানো যাবলে অকমান দিগদাৰ হয় মানে অকমান হাতত মাংস কাটে তাৰপৰা সেইকাৰণে বোলো আজি নানো আৰু কাইলে আনিম আৰু তাৰপৰা সেইকাৰণে পকৰীকে লৈ আহিলো আমাৰ পকৰী লৈছিলো গৰম গৰম চাহত ঢালিব যিহেতু ডাইৰিয়া বতৰ ইয়াৰ জ্বলা চাটনি খালে ভাল লাগিলে পিয়াজ দিছে বাৰু আৰু এটাই জ্বলা চানা দিছে পাই এইখিনি ইয়াৰ বাৰু আজি চাহখন বনাই লওঁ আৰু আজি হৈছে নেক্সট ডে ভাবিছিলো ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰিম কিন্তু কি কব ইমানে বৰষুণ একদিন মানে বৰষুণে অৱস্থা বেয়া কৰি দিছে একদম আৰু এতিয়া 7টা মান বাজিব হ'ল চিকে আমি অকমান লাই গৈছিলো লাই গৈ পেলাই আহি এতিয়া এই বিছনা চাদৰ মানে শুকুৱাই নাই কালি যে মেলি থৈছিলো ইমান গুন্ধাইছে সেইকাৰণে আজি আকৌ ধুই পেলাই আকৌ মেলি দিছো এফলে বহি আছে আনি পেলাই হেনেকে থৈ দিছো আৰু মই অকমান মছলা আনি থৈছো কেতিয়াবা লাগে দিবলে এইখিনি এটা ভালকে উলিয়াই ল'ব লাগিব ভাত বনোৱা দেৰি হৈ যায় সেইকাৰণে উলিয়াই কৰি মানে ভালকে থৈ দিম এইখিনি উলিয়াই থলো থৈ পেলাই ঢাকি থৈ আহিছো এতিয়া কিবা এটা অৰ্ডাৰ দিছে খাই লওঁ ভোক লাগিছে অকমান কলেজৰ পৰা একো খোৱাই নাই অকমান দেৰি ৰখিলো গেটৰ মানে কাপোৰ হলোৱাই নাই হলাব লাগিব গেটৰ ওচৰলৈ ওলাই যাব লাগিব যে মানে আমাৰ কাষতে হোটেলখন আছে কিনো অৰ্ডাৰ দিলে মানে গেটৰ ওচৰত দি থৈ যায়হি আকৌ গেটৰ ওচৰৰ পৰা আনিবগে লাগিব যেতিয়া বোলো একেবাৰে আৰু খুলিম আৰু এখোপা কাপোৰ সব দেখি মানে মূৰটো গৰম উঠি গৈছে অহা নানিবা মানে অহা পাঁচ নাহি ন অহা পাঁচ নানিবা এনেকৈ আছে কাপোৰ আৰু এইফালে তাই মোবাইলত কিবা চাই আছে মানে কাইলৈ এক্সাম আছে যে কাইলৈ তাই মানে এক্সাম মানে গ্ৰুপত কিবা দিছে কলেজৰ মেমে তাকে তাই কৈ আছে মোক কি দিছে আৰু এই কাপোৰখিনি উলমি আছে কাৰণে আপোনালোকে একো নক'ব দেই কৈছে একদম গোটেই বৰষুণ দিছে আৰু ৰুমটো বেছি ডাঙৰ নহয় যে য'তে ত'তে মানে মেলিবলগীয়া হৈছে কালি সেয়া আঠুৱা ষ্টেণ্ডতে মেলিছোঁ আজি সেইকাৰণে এডালতে মেলিছোঁ যেনিবা ৰছী এডাল দি থোৱা আছে মেলিবলৈ সুবিধা হয় আৰু মানে ৰ'দ নাই যদিও ইমানেই গৰম উঠিছে কিবা গুপগুপীয়া গৰম এটা দিছে আৰু আমি বেছি দূৰলৈ যোৱা নাছিলোঁ বাৰু কলেজৰ ওচৰতে ফ্ৰণ্টতে হ'ব যেনিবা সেইখিনি মাংস কাটে আমি সেইখিনি পাই আনো সেইখিনি ভাল মানে আনি মানে মাংসটো ভাল দিয়ে আৰু ফেজ দিয়ে লগাই কাটি দিয়ে আৰু নহবা বেলেগৰ পৰা আনিলে গোটেই কি কৰে মানে পানীত ডুবাই থৈ নহ'লে বা মানে সোনকালে কাটি দিয়ে কিবা মাংসটো ভাল নালাগে খাবলৈ অকমান দেৰি ৰখিলোঁ এতিয়া আমাৰ অৰ্ডাৰ দিয়া আহি গ'ল মই আনিলোগে গেটৰ ওচৰলৈ উলিয়াই দিলে এতিয়া কাপোৰকেইটা সলাই খাই লওঁ গৰম আৰু এইফালে মই যেনেকৈ আনিছিলোঁ
মই বেগ যেনেকৈ আনিছোঁ কাপোৰ কানি চব ইয়াতে সোমাই আছে। এইটো কলেজলৈও নিওঁ বাৰু, এনেই ক'ৰবালৈ নিযাওঁতে কাপোৰ কানি লৈ যায় ডাঙৰ। আৰু আঁঠুৱাটো ধোৱা মানে গোন্ধ ধুনীয়া ওলাই আছে যে, সেইকাৰণে ইয়াতে থৈ দিছোঁ। আৰু এইফালে বাল্টিং চাল্টিং মানে চব এনেকৈ থাকে আৰু খেচেং মেচেং ৰুমত থাকিলে। খাইছা? খাই লওঁ এতিয়া। তো আমি খাই বৈ লওঁ এতিয়া। 4:30 বাজি গ'ল যেতিয়া, এতিয়া খাই বৈ লওঁ সোনকালে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।